নমস্কাৰ, মই উৎপল। মোৰ নতুন এটি ভিডিঅ'লৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি নেফানীলৈ যাবলৈ ওলাইছোঁ। আপোনালোকক যোৱাটো ভিডিঅ'ত কৈছিলোঁ যে মই নেফানীত শ্বুটিং হ'লে মানে মই আপোনালোকক দেখুৱাম বুলি। সেয়ে মই আজি মানে নেফানীত শ্বুটিং হ'ব, সেয়ে মই আজি যাবলৈ ওলাইছোঁ। ব'লক। চ' ফাইনেলি পাই গ'লোহি নেফানী। অংকুৰ দাহেঁতিও আহি পালেহি। ব'লক তেখেতলোকৰ লগত চিনাকি হৈ লওঁ। ইয়াতে পালোহি একদম পালেহি। আগতে যে আমি যিটো জেগা আমি চাবলৈ আহিছিলোঁ, আপোনালোকক দেখাইছিলে চাগে দাদাই জেগাডোখৰ। হয় হয়, মই যোৱাটো ভিডিঅ'ত মই দিছিলোঁ হ'লে আপোনালোকক ইয়াতে এবাৰ যদি আকৌ নেফানীত যদি শ্বুটিং হয় তেতিয়া মই দেখুৱাম বুলি আপোনালোকক কৈছিলোঁ। মই আকৌ আজি আহিছোঁ দেখুৱাবলৈ। দাদাও আহিছে, আকৌ এইফালেও এজন আমাৰ হেৰি কোৰিঅ'গ্ৰাফ, এজনে মানে গোটেই গানটো। ঠিক আছে, লগ পাই ভাল লাগিল দেই। আপোনালোকে ভিডিঅ'টো চাব। আমাক খুব সোনকালে আপোনালোকৰ মাজলৈ আহি আছে আৰু আমি নতুন জেনেৰেশ্যনে কিনো কৰিছোঁ তাকে সকলোকে দেখুৱাবলৈ আমি লৈছোঁ। আৰু যিমান পাৰে আমাক সহায় জনাব, ভুলবিলাক আঙুলিয়াই দিব আৰু দাদাৰ চেনেলটো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। ঠিক আছে, ধন্যবাদ। আমাৰ এইফালে পূৰা মেকআপ কৰি আছে। অলপ পিছতে এতিয়া শ্বুটিং আৰম্ভ হ'ব, সেইকাৰণে মেকআপ কৰি আছে। এইফালে বাইদেউ, এইফালেও আমাৰ বা নিচিনাই দেখিছে একদম পুৰা অংকুৰী বাই ন, পুৰা মেকআপ কৰি আছে। এয়া আমাৰ মেইন ক'বলৈ গ'লে এক্টৰ আৰু না, মোক মানে এজনে মানে ফোন কৰিছিলে ৰাতিপুৱাই, মেইন এক্টৰ এয়া। ফিল্ম আগতে বনাইছিলে নে এইবাৰ প্ৰথম নতুন মানে আৰম্ভণি কৰিছে? মই এতিয়ালৈকে 3খন চিনেমা কাম কৰি আছোঁ। 3খন চিনেমা মানে 3খনতে মই এছিষ্টেণ্ট কাম কৰিছোঁ। এইখনত মই ডাইৰেকশ্যনৰ কাম কৰিম, উইথ কোৰিঅ'গ্ৰাফি কৰিম। হয় হয়, তেনেকুৱা। ঠিক আছে বাৰু। এনেকৈ কি কয়, ধৰি লওক নতুন প্ৰজন্মৰ ফিল্ম যদি আহি থাকে তেতিয়া সকলো ৰাইজৰ কাৰণে ভাল, হয় নহয়? আমাৰ অসমৰ ধৰি লওক এটা নাম হ'ব, গৌৰৱ হ'ব। সেয়াই মোৰ সকলোকে কৈছোঁ যে যিমান পাৰে সিমান ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে সকলো যাতে পায়। ফিল্মখন সকলো ৰাইজে যেতিয়া আঁকোৱালি যদি লয় তেতিয়া আমাৰো বহুত নথৈ আনন্দিত হ'ব, নহয় জানো? গানটো খুব সুন্দৰ গান। হয় হয়, আমাৰ প্ৰীতমে গাইছে। হয়, আৰু মই লিখিছোঁ গানটো। হয় হয়, আৰু মিউজিক কৰিছে প্ৰশান্ত শইকীয়া। হয় হয়, খুব সুন্দৰভাৱে তেখেতলোকে সজাই তুলিছে মিউজিক মানে। আপুনি তেতিয়া গানো লিখে নহয় জানো? মই গানটো লিখিছোঁ। হয় হয়, তাকে এজনে গানটো লিখিছে, বহুত ধুনীয়া গানটো, মানে বহুত ধুনীয়া হয়। আপোনালোকে শুনিলে নিশ্চয় ভাল পাব গানটো। আৰু যিখন ৰুদ্ৰ ফিল্ম, আৰু ফিল্মখন আমাৰ অংকুৰ সোণোৱালে লিখিছে স্ক্ৰিপ্টটো। হয় হয় হয়, আৰু লগতে ধ্ৰুৱ বুলি কয়। হয় হয়, সিও লগতে আছে। হয়, খুব সুন্দৰভাৱে তেখেতলোকে কাহিনীটো সজাই তুলিছে। হয় হয়, খুব ভাল লাগিব, আপোনালোকে চাব। হয় হয়, ফিল্মখন নামটো চাই ফিল্মখন বহুত চাবলৈ ভাল লাগিব। অসমবাসী ৰাইজক সকলোৱে চাব ফিল্মখন কিন্তু দেই। মোৰ ফালৰ পৰা আপোনালোকক মানে ধৰি লওক কৈছোঁ আৰু ফিল্মখন চাব বুলি, আঁকোৱালি ল'ব ফিল্মখন। এতিয়া আমি নেক্সট পৰ্যায়লৈ আগবাঢ়িম। এতিয়া কেনেকৈ শ্বুটিং হ'ব, কি হ'ব, মানে ধৰি লওক অলপকৈ মানে ধৰি লওক আপোনালোকক দেখুৱাবলৈ মই যত্ন কৰিম বাৰু। ব'লক তেতিয়া গানটো অলপ গুণগুণাই দিওঁ নেকি? অলপ গুণগুণাই দিলে ভাল হ'ব। ৰাতিৰ আকাশতে তৰা জিলিকে, গভীৰ আন্ধাৰতে জোনাকী নাচে, নিজৰতে মনে মোৰ উৰি যায় তোমাৰে কাষলে, তোমাৰে কাষলে। নমস্কাৰ, আপোনালোকক এই গানটি ভিডিঅ' সৈতে খুব কম দিনৰ ভিতৰত আপোনালোকলৈ আগবঢ়াম, যাতে আপোনালোকে আমাক মৰম দিব, আশীৰ্বাদ কৰিব, আৰু যিমান পাৰে ভিডিঅ'বিলাক শ্বেয়াৰ কৰি দিব, আৰু দাদা চেনেলটি আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। অশেষ ধন্যবাদ থাকিলে। আৰু হয়, দাদাজনেও ক'লে যে ফিল্মখন আপোনালোকে খুব মৰমেৰে আঁকোৱালি ল'ব বুলি। মোৰ ফালৰ পৰা মই আশা থাকিলে আপোনালোকে ফিল্মখন মৰমেৰে আঁকোৱালি ল'ব, মোৰ ফালৰ পৰা আশা থাকিলে। মই যোৱাটো ভিডিঅ'টো আপোনালোকক দেখুৱাইছিলোঁ,
এই দৈয়াং মই তলৰ পৰা দেখুৱাইছিলোঁ আপোনালোকক, এতিয়া মই দলঙৰ ওপৰৰ পৰা আপোনালোকক এবাৰ দেখুৱাই দিছোঁ। চাওক আৰু এইফালেও আপোনালোকক দেখুৱাইছোঁ। চাওক এইফালে একদম পাহাৰৰ মাজে মাজে দৈয়াং মানে আহিছে, দৈয়াং নৈটো আহিছে, পাহাৰৰ মাজে মাজে আহিছে একদম। চাওক এইফালে তলত, ৱাও বিউটিফুল। এইয়া হিৰ' মানে পূৰা বাইক চাইক লৈ পূৰা ধুনীয়াকৈ আহিছে কিন্তু দেখিছে নহয়। বহুত দিন মূৰত মই অংকুৰ দাক লগ পাইছোঁ কিন্তু দেই, অংকুৰ দাক লগ পাইছোঁ মই বহুত দেৰি মূৰত। অংকুৰ দা এইয়া মেইন ডাইৰেক্টৰজন অংকুৰ দা। এই পাইছোঁহি আহি সেইদিনাখন আপোনাৰ ব্লগত কৈছিলোঁ হয় 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 হয়। তো এতিয়া কামবোৰ ষ্টাৰ্ট কৰিম, হয় লাহে লাহে দেখুৱাই যাব এজনে। হয় তো চাই যাওক হয় দেই। হয় ঠিক আছে বাৰু, ব'লক তেতিয়া আমি নেক্সট পৰ্যায়লৈ যাওঁ। শ্বুটিঙৰ যিখিনি মানে ধৰি লওক কাম চলিব সেইখিনি মই আপোনালোকক থুলমূলকৈ হ'লেও আপোনালোকক দেখুৱাই আছোঁ। কিমান ধুনীয়া লাগিছে বাপৰে, এক্টৰনি বুলি ক'লেতো বহুত ধুনীয়াই লাগে না। এইফালে এক্টৰে পূৰা ডান্স কৰিয়ে আছে। আপোনালোকক এনেকৈ দেখুৱাই গৈ আছোঁ। আপোনালোকক নেফানীত ফিল্ম শ্বুটিং হোৱা ৰুদ্ৰ ফিল্মখনৰ গানৰ যিটো শ্বুটিং হৈছিলে সেয়া আপোনালোকক দেখুৱালোঁ। মোৰ লগত আছে এয়া দাদা এজন বহি আছে, যিজনে আপোনালোকক এই গীত পৰিৱেশন কৰিছিলে, যে গীত দাদাজনে লিখিছে আৰু খুব ধুনীয়াকৈ গীতটি গায়ো শুনালে। খুব ভাল লাগিলে গীতটি শুনি পিনে, আৰু সকলো অসমবাসী ৰাইজে গীতটি মানে বহুত ভাল পাব শুনি। মই আশা কৰিছোঁ ভাল পাব বুলি। ইমান ধুনীয়াকৈ মানে গীতটি পৰিৱেশন কৰিছে আৰু লিখিছে দাদাজনে, খুব ভাল লাগিছে। আপোনালোকে খুব অতি সোনকালে জানুৱাৰী মাহত গানটো মানে ৰিলিজ দিব। আপোনালোকে খুব কম সময়ৰ ভিতৰত মানে গানটো দেখিবলৈ পাব। দাদাকো মোৰ চেনেলৰ যোগেদি কি ক'ব দাদা, কিবা এটা কৈ দিয়ক। হয়, আজি আমি আহিলোঁ নেফানীত, শ্বুটিং কৰি বহুত ভাল লাগিলে। জেগাডোখৰ বহুত ধুনীয়া, মানে একদম আপোনালোকে আহিব নেফানী। আমি ইয়াৰ আগতে আমি ইয়াত জেগাটো চাবলৈ আহিছিলোঁ, তেতিয়া আমি চিলেকশ্যন কৰিলোঁ। আজি আমাৰ গানৰ শ্বুটিং হৈ আছে। তো ৰাতিপুৱাই আহিলোঁ ইয়াত। খানাটো মানে আপোনাৰ ইয়াত ব্যৱস্থা কৰিব নোৱাৰিলোঁ, গতিকে আৰু 15 কিলোমিটাৰমান 15 কিলোমিটাৰমান যাব লাগিব। ৰাতিপুৱা মানে অকল চাহ আৰু চিঙৰা এনেকৈ মানে খাই মেলি আহিছোঁ আৰু ইয়াত মানে তেনেকৈ খোৱা হোৱা নাই। বহুত মানে ভোক লাগি আছে। এতিয়া আপোনাৰ ঠাণ্ডা পৰিলে গোটেই আন্ধাৰ হৈ আহিছে, আৰু জানেই আপোনালোকে পাহাৰৰ কিনাৰত ঠাণ্ডাটো কেনেকুৱা হৈ থাকে, বতাহটো কেনেকুৱা আহি থাকে আপোনালোকে গম পাইছে নিশ্চয়। তো আমি এতিয়া বহিছোঁ, অৱস্থা বেয়া হৈ গৈছে মানে পূৰা। বাকী সকলো আহিছে, শ্বুটিং সামৰিছে। দাদাজনৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। দাদাই আপোনালোকক বহুত ভাল ভাল ভিডিঅ' বনাই যাব বুলি আশা ৰাখিলোঁ। হয় হয়, যিমান পাৰে সিমান ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব, যাতে দাদাহঁতৰ ফিল্মখনো বা গানটো পপুলাৰ হওক। যাতে সকলো অসমবাসী ৰাইজকে মই অনুৰোধ কৰিছোঁ যে আঁকোৱালি লৈ আপোনালোকে মৰম দিব বুলি মোৰ ফালৰ পৰাও আশা থাকিল। আৰু আজিলৈ ইমানেই আছিলে। ভিডিঅ'টো চাই যদি ভাল পালে তেতিয়া লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ কিন্তু নাপাহৰিব। যিমান পাৰে সিমান শ্বেয়াৰ কৰিব আপোনালোকে। ঠিক আছে, আজিলৈ বাই বাই।